আপোনালোকে কেতিয়াও ভাবি পাইছেনে আমাৰ যি স্মাৰ্টফোনটো আছে এই ফোনটোক যদি আমি পানীৰ তলত ডুবাই দিওঁ আৰু তাৰ পিছত যদি আমি ফোন কৰিবলৈ ট্ৰাই কৰোঁ তাতে ফোন লাগিবনে নেটৱৰ্ক পাবনে তাতে মই লাষ্ট এটা ভিডিঅ'ত আপোনালোকক ফোন এটাক মাটিৰ তলত পুটাই দি তাতে আমি ফোন কৰিবলৈ ট্ৰাই কৰি এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ তো আপোনালোকে যদি ভিডিঅ'টো চাইছে আপোনালোকে গম পাইছে যে তাতে নেটৱৰ্ক পাইছিলে আৰু কেনেকৈ মাটিৰ তলত নেটৱৰ্ক পায় সেই সকলোখিনি মই ষ্টেণ্ডাৰ্ড ভাষাত উইথ ডায়েগ্ৰাম আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ তো এইটো তেনেধৰণৰ এটা ভিডিঅ' হ'ব বাট এইটো অলপ এক্সট্ৰিম লেভেলৰ হ'ব কাৰণ এতিয়া এই ফোনটোক মই পানীত ডুবাবলৈ গৈ আছোঁ এইটো কোনো একো ৱাটাৰপ্ৰুফ ফোন নহয় তো তাৰ পিছতো আমি চাম যে ইয়াতে নেটৱৰ্ক পাবনে ইয়াতে ফোনটো লাগিবনে তো যদি জানিব বিচাৰে তো ভিডিঅ'টো শেষলৈকে চাব তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ মই ভাবিছিলোঁ এই এক্সপেৰিমেণ্টটো বহুত ভালকৈ কৰিম এই ডাঙৰ নদীৰ মাজত তাতে মোবাইলটো পেলাই দিম আৰু তাতে এক্সপেৰিমেণ্টটো কৰি চাম কিন্তু দুৰ্ভাগ্যক্ৰমে মই য'ত আছোঁ এতিয়া ইয়াতে ওচৰে পাঁজৰে ক'তো নদী বা খাল বিল পুখুৰীও নাই তো যাৰ কাৰণে এক্সপেৰিমেণ্টটো ইয়াতেই কৰিব লাগিব তো ইয়াতে প্ৰথমতে পানী ভৰাই লওঁ আৰু ইয়াতে মোবাইলটো ডুবাই দিম চাওক এক বাল্টি পানী লৈ ল'লোঁ এতিয়া আহক চ' এয়া মোৰ লগত মোবাইল আৰু এয়া হৈছে পানী তো এতিয়া মই কোৱা মতে এই মোবাইলটোক এই পানীৰ মাজত দিবলৈ গৈ আছোঁ আৰু তাৰপিছত ফোন লগাবলৈ ট্ৰাই কৰিম তো আহক মোবাইলটো দিওঁ নে কি হা কি কয় হা দিওঁ আচ্ছা দিম বাৰু কিন্তু মই আপোনালোকক কৈছোঁৱে এই মোবাইলটো মোৰ ৱাটাৰপ্ৰুফ নহয় আৰু এতিয়া যদি মই এই মোবাইলটো পানীৰ মাজত দিওঁ আৰু তাৰপিছত মোৰ ফোনটো বেয়া হৈ যায় তো এই ফোনটোৰ পইচা ইউটিউবৰ পৰা আহিবনে নিশ্চয় এতিয়ালৈকে সেই পজিশ্যন আহি পোৱা নাই তো যি কি নহওক মই এক্সপেৰিমেণ্টটো তথাপিও আপোনালোকক কৰি দেখুৱাম কিন্তু এটা পদ্ধতি ব্যৱহাৰ কৰিম যাতে ফোনটোও বেয়া নহয় আৰু আমাৰ এক্সপেৰিমেণ্টটোও সফল হয় তো তাৰ কাৰণে কি কৰিম ফোনটো আমি ৰেপিং কৰিম যাতে ইয়াতে পানী সোমাব নোৱাৰে তো ইয়াতে ফোনটোক প্ৰথমতে ৱাটাৰপ্ৰুফ বনাই লওঁ আৰু তাৰপিছত পানীত দিম তো ফোনটোক ৱাটাৰপ্ৰুফ বনোৱাৰ কাৰণে আমি চিম্পলি ইয়াতে ৰেপিং কৰি দিম তো মই ষ্টাৰ্ট কৰি দিছোঁ ৰেপিং কৰাৰ কাৰণে দুটা প্লাষ্টিকৰ পলিথিন ইউজ কৰিছোঁ এতিয়া চাওক ফোনটো Humans, what have you learned? এয়া ফোনটো চাওক আল্ট্ৰা প্ৰ' মেক্স ৱাটাৰপ্ৰুফ হ'ল তো এয়া চাওক আমাৰ ৱাটাৰপ্ৰুফ মোবাইলটো টেষ্টিঙৰ কাৰণে একেবাৰে ৰেডি তো বাছ এতিয়া জাষ্ট আৰু কিছু সময় আপোনালোকে গম পাব ৰিজাল্টটো তো এতিয়া 1 2 3 বাছ ফোনটোক মই ডুবাই দিলোঁ তো এতিয়া ফোন কৰিবলৈ ট্ৰাই কৰোঁ তো এতিয়া মই ফোনটো এনেকৈ ধৰি আছোঁ আৰু মোবাইলটো ফোনটো লাগেনে নাই নিশ্চয় লাগিলে ভাইব্ৰেশ্যন হ'ব মই গম পাম এতিয়া ফোন লগাওঁ হা এয়া চাওক ফোন লাগি আছে আৰু ফোনটো ভাইব্ৰেশ্যন কৰি আছে মাই গড ফোনটোৰ পৰা চাউণ্ডো আহি আছে ভাই সাহাব এই আপোনালোকে শুনা পাইছে চাওক তো আকৌ এটা ইউনিক এক্সপেৰিমেণ্ট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছিল ফোন এটা মাটিৰ তলতো নেটৱৰ্ক পায় আৰু কেনেকৈ পায় সকলো কথা মই এক্সপ্লেইন কৰিয়ে দিছোঁ আৰু এতিয়া আপোনালোকে আজি চালে আপোনালোকে ফোনটো পানীৰ তলতো নেটৱৰ্ক পায় আৰু আপোনালোকে যদি জানিব বিচাৰে আমাৰ এই মোবাইল নেটৱৰ্ক কেনেকৈ কাম কৰে মাটিৰ তলত কেনেকৈ পালে নেটৱৰ্ক পানীত কেনেকৈ পালে আগৰ এক্সপেৰিমেণ্টত মই সকলোখিনি এক্সপ্লেইন কৰি দিছোঁ মোবাইল নেটৱৰ্ক কেনেকৈ কাম কৰে এই ৱেভ কি ৱেভৰ দ্বাৰা কেনেকৈ নেটৱৰ্ক কানেকশ্যন পায় তো সকলোখিনি যদি আপোনালোকে জানিব বিচাৰে টেকনিকেল লেংগুৱেজত সকলোবোৰে এক্সপ্লেইন কৰিছোঁ আপোনালোকে ডিছক্ৰিপশ্যনত লিংক থাকিব সেই ভিডিঅ'টো গৈ এবাৰ চাব এক্সপেৰিমেণ্টটোও দেখিব পাৰিব আৰু লগতে বহুত কিছু শিকিবও পাৰিব এই নেটৱৰ্কৰ বিষয়ে তো এইখিনি এটা সৰু এক্সপেৰিমেণ্টৰ ভিডিঅ' আছিলে তো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাইছে তো যদি এনেকুৱা এক্সপেৰিমেণ্টৰ ভিডিঅ' আপোনালোকে দেখিব বিচাৰে বা আপোনালোকে যিকোনো এক্সপেৰিমেণ্টৰ ভিডিঅ' যদি আপোনালোকে দেখিব বিচাৰে নিশ্চয় মোক কমেণ্ট কৰি জনাব মই এই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে এইখিনি আৰু টাটা বাই বাই